coming? May I coming, sir? কামিং। Good morning, sir. আৰে বুৰ্বক, সময়টো গম পাইছা না নাই? ইটা ন মৰ্নিং হৈ আছে নেকি? মানে স্যাৰ মই পুৱাতে ওলাই আহিছিলো। তত শিখৰ চাদা খাংতে দেৰি হৈ গেল। দে ব। বাহ বহাটো এনেকেহে গাত দে নেকি? স্যাৰ মই বহিবা লাগব না এতে? তই নবহিলে কোন বাপেৰে বহিব তাতে? বাহ তামাম বহিবা ভালে। কি গাত দিৱে তামাম বহিবা ভাল লাগছে। স্যাৰ বেচপিনা চেয়াৰটো? ঐ কাঠা, তই এতে কি কৰবা আহিছা? চেয়াৰ কিনবা আহিছা না ইণ্টাৰভিউ দিবা আহিছা? স্যাৰৰ কথাগিলা দেখোন তামান গৰম। টিভিত যি অমিতাভ বচ্চনে এটা তেলৰ এডভাৰটাইজ দি থাকে, নফৰত তেল না কি, সিটো মাথাত লবি একদম ঠাণ্ডা হৈ থাকবি। তই চাকৰি বিচাৰি আহিছা না ক'তবা গৰু চাৰবা আহিছা? হা? চাকৰি বিচাৰিয়েতো ইণ্টাৰভিউ দিবা আহিছো। এনে আহা বুলি ভাবছা নেকি? পইচা দিয়া চাকৰি ল'ম নেকি? ধেৎ কি ইমান গৰম দেখাই আছা? ঐ তই কাৰ লগত কথা পাতা যেন পাইছা? হা? কাৰ লগত কথা পাতা যেন পাইছা? কাৰ লগত কথা পাতি থাকা যেন পাইছা? হাৰামি চাল্লা। মই না তোৰ লগতে কথা পাতি আছো। কাৰ লগতনো কথা পাতিম? হয় নহয় বেব্বাই আছা চাল্লা। ডাঙৰ মানুহক সন্মান কৰবা লাগে, ৰেচপেক্ট কৰবা লাগে, তাকো নাজনা তই? হেল্ল' তইনো কিমান ডাঙৰ মানুহ? মোৰ সমানেই দেখোন, চৰাই চাপৰে। ডাঙৰ বুলি কোনো কথা নাই, জানা না? ছাৰ ঘৰৰ পৰা বাহিৰত যাব লাগিলে মায়েক বাপেকৰ ভৰিত ধৰি সেৱা কৰি যাব লাগে। আজিকালি মোবাইলটোহে ফুল চাৰ্জ কৰি যায়। বাৰু ঠিকে আছে, তই ইণ্টাৰভিউ দিবা আহিছা, চাকৰি লাগে তোক, ডকুমেণ্টছবিলাক ক'ত? হা? ডকুমেণ্টছবিলাক ক'ত? ডকুমেণ্টছবিলাকেইতো ছাৰ পাহৰি আহিলোঁ। মোৰ মাথাৰ মগজগিলা মহৰ সমান কিজানি, সেইকাৰণে নাপাহৰিলেও পাহৰি যাওঁ। ছাৰ মোৰ গোটাই মনত আছে। ক'ত কিমান পাইছিলোঁ চব মনত আছে ছাৰ। একদম ফাই মুখস্থ দিব পাৰিম ছাৰ, সলসলীয়াকে। But how can I trust you? You have trust me, sir. You must trust me because I am first class of other subject in Guwahati University. All over the gold medalist. America, London, China, etc., etc. Answer must be so by. I step clean, confident. I am personally educated by. I will go all the way. All of my institute. It is somebody who is going to know. Answer the insta. The question number. I will go. Let me point only. Sir, switches are not so. I will go. Commitment will not be. Other than you, ma'am. Hey, stop! কি ব্লা 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 ব্লা, একো বুজি পোৱা নাই মই তোৰ ইংলিছ। কি আগৰ নোহোৱাকে চাকালত দৰে বেবাই আছা? চিকিউৰিটি ইফালে আহ। ছাৰে ভালকে ইংলিছ বুজি নাপা নেকি? চিকিউৰিটি ঘে মাতছা যে। ছাৰে নামাতিলেও মোক মাতছা যে। মানে ছাৰক সহায় নকৰিলেও কিদৰে সহায় কৰিম ছাৰ? এই ল'ৰাটোক নেগেলিও লৈ যা টানি চুচৰাই। এনেই টাইম পাছ কৰবা আহিছে চাল্লা। ব্লা 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 কুকুৰৰ দৰে ফুকাবা আহিছে। ক'ৰ জংঘালৰ পৰা ওলাই আহিছে? এই চলি হাত নেপবি কিন্তু, গুড়া হৈ যাবি পিঠাগুড়িৰ দৰে। হাৰা চাৰা বিচাৰিলেও বিচাৰি নাপাবি। কি ইটান ইণ্টাৰভিউ নলা নেকি? নাই নলওঁ, কি কৰবি? নলোৱাটো সঁচাকে নলা? নাই নলওঁ, কি কৰবি তই? এই তোক বুলিহে কৈছো কিন্তু। ছাৰ ললোৱে লো জিতি সৰু সুৰা লেট্ৰিং চেট্ৰিং চাফা কৰা দি পইচা চইচা লৈ তইহে ঘোচ খাবা পাবি, পইচা চইচা পাবি। 4 লাখ 5 লাখ এনেও লোৱা তই, 4 লাখ 5 লাখটো। হেই চুপ, তোক না ইটানে হাপাকানিয়া চৰ দিম। তইনো কি জানা কুকুৰ? বাৰু হেই চলি, কিমানক লাগি পঢ়িছা তই? কিমান পঢ়িছা মানে বহুত পঢ়িছো মই ছাৰ। অলপ আগতে পঢ়িছিলো মই, এনেও তামান পঢ়ো মই। আৰে বুৰ্বক, তই কিমান পঢ়িছা? মানে তই কি পঢ়িছা ইটোহে সুধিছো মই। কি পঢ়িছা মানে বহুত পঢ়িছো ছাৰ। ক্লাছৰ কিতাপৰ বাহিৰেও গীতা বাইবেল ৰামায়ণ ভাগৱত নকবিয়ে আৰু কিমান লেখা পঢ়া কৰিছো মই। তামান পঢ়িছো মই, তামান জ্ঞান আছে মোৰ। তামান জ্ঞান আছে মানে ছাৰ, জ্ঞানৰ ভঁৰাল বুলি ক'ব পাৰে মোক। তামান জ্ঞান কি বুলি ক'ম মই তোক? হেই চাল্লা, মই সিটো কোৱা নাই তোক। গৰু কিবা কিবি ডিগ্ৰী আছে নাকি? কিমান ক'ৰ লাগি পঢ়িছা? কোনোবা ইনষ্টিটিউটত অফিচত জব কৰা এক্সপিৰিয়েঞ্চ আছে নাকি? সেইগিলাকহে সুধিছো মই। ডিগ্ৰী বহুত ডিগ্ৰী আছে মোৰ, তামান ডিগ্ৰী আছে। 35 ডিগ্ৰী 45 ডিগ্ৰী তামান ডিগ্ৰী। যি লাইটি টিকটকত আপিয়ে আপা হোৱা, আপাই আপি হৈ ভিডিঅ' বনোৱা, সেনেকে ভিডিঅ' বনোৱা মোৰো তামান এক্সপিৰিয়েঞ্চ আছে। তামান এক্সপিৰিয়েঞ্চ। এই ফেন খাৱাটোৰ লগত কি হ'ব? এইটো ভাবছো মানুহটোৰ দেখোন বহুত জ্ঞান, বহুত ডিপ্ল'মা। আণ্ডাৰ গ্ৰেজুৱেটৰ পৰা অহা যেন পাইছো। 4 গ্ৰেডত নহ'লেও 5 গ্ৰেডত হ'লেও সোমাই থৈ দিয়ে ঘণ্টা। থাকবা মুঠবা জাগাতে ৰখি থাকাকে ৰাখি থৈ দিয়ে। আচ্ছা সেই চলি, তই জানা না ইয়াতে চাকৰি পাব লাগিলে ইংলিছ জানবা লাগব। ইংলিছ বেকগ্ৰাউণ্ডৰ পৰা অহা হ'ব লাগব। তইতো ইংলিছ জানা, তামান ইংলিছ জানা। সেই ৱালখনত দেখা না? ৱালত তাতে কি লেখা আছে পঢ়ি শুনাওচোন। ক'ত? তাতে? সেই সিটোহে একদম সহজ। সিটোলো ভাত খোৱা পানী খোৱা নিচিনা। CALENDAR চিলিণ্ডাৰ। এই খাবয়ে, এই মানুহ চানুহ মাৰি পেলাবয়ে। এতিয়া পা চালা শুকনা মোৱা। মোক কি চাৰ্কেশ্বৰ নাচি ফুৰা বান্দৰ বুলি ভাবছা নেকি? খালি হামাইকাৰ নিচিনা হাঁহি থাকাই নাম যি
নামোৱা চাল্লা। আচ্ছা বাৰু মই তোক এটা প্ৰশ্ন সোধো। ছাপ'জ ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ মাজত এডাল আম গছত আম পকি আছে। আম গছৰ পকা আমবিলাক তই আনবা বিচাৰছা হা। মইতো আনবা বিচৰা নাই। আৰে ছাপ'জ মানে ধৰিলো। ক'ত ধৰবা লাগব ছাৰ? ছাপ'জ বুলি কৈছো। ধৰিলো মানে ভাবিলো হা। ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ মাজত থকা আম গাছটোৰ পেৰে পকা আমবিলাক আনবা বিচাৰছা হা। একো লগত তেনাকে তিতান তই কেনকে আনবি আমবিলাক ছিঙি? সেইটো তিতান মই চৰাই হৈ ছিঙি আনিম, হয় না? তোৰ বাপেৰে তোক চৰাই বনাই পঠাব পানীৰ মাজত। তিতান হ'লে তোৰ বাপেৰেও ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ মাজত আম গাছ ল'ব নেকি? ছাৰ চিধা চিধি সোধে, কি IAS IPSৰ নিচিনা কিবা অৰেল সোধাৰ দৰে সুধি আছা? এটা চাল্লা ছাগাল গৰু চাৰা চাকৰি বুলি ভাবছা নেকি তই? যি চিধা চিধি সুধবা দিছা গাধা চাল্লা হা। ঐ মোবাইলটোহে চাই আছা না? মোবাইল চাবা আহিছা না ইণ্টাৰভিউ দিবা আহিছা তই হা? হেই হাগংতে তোক ডিষ্টাৰ্ব দিলে ভাল পাবি না হা? ভাত খাওঁতে পানী খাওঁতে তোক গলত টিপি ধৰিলে ভাল পাবি। মই পাবজি গেমটো আপডেট হৈছি না নাই সেইটোহে চাইছোঁ। কি পাবজি? তই নাজানা নেকি চাইনিজ এপবিলাক ইণ্ডিয়াত বয়কট হোৱা বুলি? কি বুলি কয় দেন হোৱা বুলি? সিগিলা নচলে ইতান। কিয়া নচলে? নচলে যদি সেই আমাৰ গাঁৱৰ কাষত এখন গাঁৱৰ এটা আপাৰ লগত এটা চাইনিজ আপি পলাই আহি থাকছি ঘৰত, আৰু তাতে এপৰ কথা ক'বা আহিছা। মানুহে আহি আছে। হয় নেকি? ৰ মোৰ পেণ্টটো ক'তে? ছাৰ তোৰ পেণ্টটো তইহে পিন্ধা, আমিনো ক'ত জানিম? নহয় কলমটো ক'ত থাকিল বুৰ্বক? মাটিত পৰি আছে। বেপা কলমটো তুলি দিছোন দেই। দৰকাৰ পৰা নাই, যোৱাকালি 10 টকা চিকৰ খাবা সোধোতে নিদিলি। তই ইফালে আছোন হেই আল্লাহ। ৰাৱণৰ তাত এনেকুৱা কি আছিল হা? ৰাৱণৰ তাত এনেকুৱা কি আছিল যি বেলেগৰ কাৰো তাতো নাই? ছাৰ ৰাৱণৰ মাথাটো 10টা আছিল, সি একেবাৰে 10টা মানুহক চুমা খাবা পাৰিছিল। আচ্ছা ঠিক আছে বাৰু। গুডৰ অপজিটিভ ৱাৰ বিপৰীত শব্দ মানে উল্টাকে কওঁ কি? বেড, ছিংগল, মেৰিট, লং, চৰ, আপ, ডাউন। দে হলদি হ'ল। দে হোৱা নাই। আৰে ক'বা নালগে আৰু হ'ব। আৰে ক'বা লাগে আৰু হোৱা নাই। তোক না ইতানে হাপা কানিয়া চৰ দিম। যা তোক নাই ইতানে শিয়াল কানিয়া চৰ দিম। হেট গৰু চাল্লা। হেট ছাগাল চাল্লা। গেট আউট ফ্ৰম হিয়াৰ। কামি হাৰা। মাম্মি। পাপা। চিকৰটি কাৰ মূৰাটো চাই আছা? এই চলিটোক বস্তাই চস্তাই ভৰাই চৰাই লৈ যা। এইটো গেট আউট নেগেলি ওলাই যা। ছাৰ চাকৰিটো হ'ব লাগব দেই, কিন্তু নহলিবা কথা দিগদাৰ আছে। এই ভেবেলাক চিনি পোৱা নাই যদি ভালদৰে চাই লওঁ। চাইনাত যাই চাইনিজ কম্ফু শিকি অহা মানুহ হয় মই। ব্লেক, হোৱাইট, ৰেড, ব্লু, গ্ৰীণ চব বেল পাৱা মই। ব্ৰুচলি, জেকি চান, টনি জাতকৈ বেছি কম্ফু জানো মই। যদি চাকৰিটো নহয় কথা দিগদাৰ আছে অফিচাৰ। হাৰা মৰা ভাঙি দিম বাপ্পেককে চাকৰি নাপালে। কেনে পাইছা মজা? তোক না